আজি আৰম্ভ কৰিব লৈছোঁ ষষ্ঠ অধ্যায় ধ্যানযোগৰ তৃতীয় আৰু চতুৰ্থ শ্লোক। আক্ৰোশোৰ মুনিৰ যোগম কৰ্ম কাৰণমুচ্যতে যোগা ৰহস্য তস্যব সমঃ কাৰণমুচ্যতে। অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণই কৈছে যোগাৰূহ পাবলৈ হ'লে বেদৰ কৰ্ম আৰু মনৰ পৰা সকলো ত্যাগ কৰি এক মন এক চিত হ'ব লাগিব। যদা হীনেন্দ্ৰিয়াৰ্থেষু ন কৰ্ম সনুষ্ঠিযতে সৰ্বসংকল্প সন্ন্যাসী যোগাৰূঢ়স্য তদুচ্যতে। অৰ্থাৎ ইয়াত কৈছে যেতিয়া সকলো সংকল্প ত্যাগ কৰি ইন্দ্ৰিয়ভোগ্য বিষয়ক কৰ্মত অনুৰক্ত হয় তেতিয়াই তেওঁ যোগাৰূঢ় বুলি কোৱা হয়।